Oh my god, এখান আঘাত মোৰ। ফেচিয়েল কৰি মোৰ অৱস্থা এয়া হাতৰ। জন্মদিন হ'লেও ইতিমধ্যে মই আগৰ ভিডিঅ'ত কৈছোঁ মই বহুত দিনৰ পিছত ভিডিঅ' আপলোড কৰিছোঁ কাৰণ পূজাত বহুত ভিৰ আছিল আৰু এনেকৈ মাজে মাজে মই যেনেকৈ পাৰোঁ ভিডিঅ'কেইটা ৰাখি থৈ দিছিলোঁ। তাৰপিছত মোৰ জন্মদিন একচুৱেলি আজি নহয়, মোৰ জন্মদিন 6 অক্টোবৰতে গুচি গ'ল। তাৰপিছত এই জন্মদিনৰ দিনা মই পাৰ্লাৰতে কাম কৰি আছিলোঁ, বিশেষ একো আয়োজন নাছিল আৰু এনেকৈ মই ভিডিঅ'টো কৰি থৈ দিছিলোঁ। লেভেলে বেলেগ হৈ আছে বাপা ঐ, চাওকচোন ইমান সৰু চুলি নিচিনা দেখা সৰু চুলি নিচিনা লগা হৈছে তাক আজি। ইটান বাজিছে 10:30। পাৰ্লাৰৰ পৰা আহি পালোঁ, ভাগাৰো লাগছে। তাৰপিছত ভাত বনাব সময় নাই, আধা ভাগাৰে এয়া লাল চাহ এক বাতি বনাই থৈছোঁ, তেজপাত আদা জালুক দিয়া আছিল। ৰাতিপুৱাৰে দুটুকুৰা শিঙলি আলু, এয়া শিঙলি আলু কোনে কোনে খাই ৰাতিপুৱাৰে আছিল দেই। পানী এগিলাচ এনেকৈ খাই শুই থাকিম আজিৰ ডিনাৰ। এই ভিডিঅ'টোত মই টোপনাই আছোঁ কাৰণ মই 6:30 গুচি গৈছিলোঁ। বেলেগ দিনাৰ কথা বেলেগ, পূজাৰ সময়ত বহুত ভিৰ হয় কাৰণে আমি 6:30 যাওঁ আৰু ৰাতি প্ৰায় 11:30-12টা বাজি যায় আৰু আমাৰ খোৱা লোৱাও ঠিক নহয়। সেইকাৰণে আমি পূজাৰ কেইদিন নিমাই বাইদেউক ৰাতিপুৱা গধূলা যি পাৰোঁ খোৱাৰ যোগাৰ বাইদেউ কৰি দিয়ে। বাইদেউ কি ধুনীয়া মাছৰ আঞ্জা বনাই আনি দিছে আমাৰ। বুটিয়া মাছ, ঘৰত মাছা বুটিয়া মাছ। হা তোকো দেখাই দিম এতিয়া। যিমান কামৰ পৰ সিমান মোৰ পাৰ্চেল আহাহে ভুল হৈছে আৰু পাৰ্চেল দিবা আহা ভাইটিটো কৈছোঁ মই ভিডিঅ' চাম বুলি আৰু বস্তু দেংতে চিনাকি নিচিনা হৈ থাকিলে কাৰণে ভালো লাগছে। আৰু এয়া মোৰ আহিল ব্লুটুথ আৰু কিবা চেল্ফি ষ্টেণ্ড আৰু ভালকৈ একো জনা হোৱা নাই। মই পিছত সৌৰভকে দি খেলালোঁ, বোলে কি মিলাবা আছে মিলাই দিম, মই একো নাজানো বুলি আৰু সময়ো নাই বুলি। সৌৰভৰ পৰা আনবাই আছে, এইটো সৌৰভ সোনকালে দিবি। ভিডিঅ'ত দেখাতকৈ বহুত বেছি ভিৰ আছিল পাৰ্লাৰত, কিন্তু বহুত বেছি মানুহ ভিৰ হ'লে ভিডিঅ' কৰিবও ভাল নালাগে আৰু কোনোবাই বেয়া পায় বুলি ভালো লাগে, সময়ো নাথাকে। তাৰপিছত এনেকৈ সময় পালে মনে মনে মই জাষ্ট ক্লিক কেইটা কৰি থৈ দিওঁ আৰু কাম কৰি কৰি মোৰ পূৰা হাতৰ বিষ, পিঠিৰ বিষ উঠি গৈছে। কামৰ মাজতে অলপমান সময় পালে নিমা বাইদেউ এনেকৈ মোৰ হাত মালিচ কৰি দিয়ে, পিঠি মালিচ কৰি দিয়ে আৰু সেই সুযোগতে মই মনে মনে ভিডিঅ' কেইটামান কৰি থৈ দিছোঁ। কিন্তু বেচেৰি আজি মই ভিডিঅ'টো এডিটিং কৰি আছোঁ, কিন্তু বাইদেউ এতিয়া সুস্থ অৱস্থাত নাই, মেডিকেলৰ পৰা কালিহে ৰিলিজ কৰি আনিছে। কি হ'ল কি নহ'ল মই পাছে পৰে ক'ম বাৰু, নেক্সট অলপমান শেষত ক'ম আৰু এইফালে মোৰ পূৰা হাত ভৰি ফুলি গৈছে পাৰ্লাৰত কাম কৰি, ফেচিয়েল কৰি, কিবা কিবি কৰি। আৰু এইটো হ'ল ৰাতিৰ ভিডিঅ'। কেতিয়া কেনেকৈ কি ভিডিঅ' কৰিছোঁ একো ঠিক নাই, যেতিয়া পাৰোঁ যেনেকৈ পাৰোঁ মই ক্লিপকেইটা ৰাখি থৈ দিছোঁ। আৰু এইফালে দিনটো নন ষ্টপ ফেচিয়েল কৰি মোৰ হাতৰ অৱস্থা। ফেচিয়েল কৰি মোৰ অৱস্থা এয়া হাতৰ। Oh my god, এইখান আঘাত মোৰ। এইখান বাওঁ হাত। এইফালে এয়া বাইদেউ পুৰা আৰামত বহি আছে এয়া। হাই দি, মই ভিডিঅ' দিম না। হাই দি। এইফালে এয়া মোক আজি ভাত বনাই আনি দি আছে, ভাত। মোৰ এইফালে হাতৰ অৱস্থা নাই। ৰাতি 12টা বাজিল, আমাৰ পাৰ্লাৰৰ কাম শেষ। এয়া চবে ওলাই আছো আৰু কি ধুনীয়া আমাৰ পাৰ্লাৰৰ সন্মুখত গধূলি গোপাল ফুলি আছে। এয়া গধূলি গোপাল, গধূলি গোপাল। আৰু এইফালে পুৰা পাৰ্লাৰত ড্ৰোন উৰাই দিছে, পুৰা আচাই ওপৰত উঠি পুৰা ভিডিঅ'টো কৰি থৈ দিছে। এইটো আছিল ৰাতি 10টা-11টা মানৰ ভিডিঅ' কিজানি।
চাৰিওফালে কোণত মই হেকটাই মেকটাই ফেচিয়েল কৰি আছোঁ আৰু পাৰ্লাৰত এইকেইদিন আমি বিউটিচিয়ান হ'লেও সাজি কাচি থকাৰ একেবাৰে সময় নাই। তাৰপিছত পৰিৱেশো নাই বুলি ক'ব লাগিব, কাৰো অৱস্থা নাই, ভাগাৰে যোগাৰে চব মানে ভাগৰুৱা বেমাৰীৰ নিচিনা এয়া। বাচন্তি বাইদেউ, মই, লিলি বাইদেউ, আশা, কাৰো অৱস্থা নাই কাম কৰি কৰি। এইকেইদিন ওঠত লিপষ্টিকো নাই, একো নাই মানে। আৰু এইখিনি মানুহ প্ৰায় ওচৰৰে, মানে দিনত বহুত বেছি ভিৰ থাকে, আমি ঘূৰাই পঠাওঁ বোলে ৰাতি আহিবি ৰাতি মানুহ কমকৈ থাকে বুলি ঘূৰাই আমি 11:30 12টা বাজাই লওঁ। আৰু এইফালে এইখন মোৰ মুখ অৱস্থা নাই। ইখন চাই পেলাই নিজকে হাঁহি উঠি আছে। আৰু এইবাৰ দুৰ্গা পূজা কিবা খেলি মেলি, অষ্টমী নৱমী দশমী কিবা একেলগে পৰা বুলি কাষ্টমাৰ মানে ক্লাইণ্টখিনিও কনফিউজত আছিল, সেইকাৰণে আমিও ভালকৈ পূজা চাব নাপালোঁ। মানে ভিৰ কমা নাছিল যিহেতু, পূজা চূজা চাব পৰা নাই খাব পৰা নাই বুলি লাষ্টত আমি জিলাপি আনি এনেকৈ জিলাপিৰ আড্ডা কৰি দিলোঁ লাষ্টত। তাৰপিছত চবকে ধুনীয়া কৰি আমি একেবাৰে লেতেৰা বেয়া দেখা হৈ আছিলোঁ, সেইকাৰণে আমি নিজকে অলপ ধুনীয়া হওঁ বুলি ফেচিয়েল টেচিয়েল কৰিলোঁ। কিন্তু এটা অঘটন ঘটিল, আমি ভালকৈ পূজা চাম বুলি ভাবাৰ দিনাখনে আমাক ভাত ৰান্ধি দিয়া নিমাই বাইদেউ প্ৰেছাৰ পৰি মানে পাৰ্লাৰতে অসুস্থ হৈ পৰিল। আমি যিমান পাৰোঁ সোনকালে ইমাৰ্জেঞ্চি মেডিকেলত আনিলোঁ, কিন্তু ৰখা নাই, GMCHত ৰেফাৰ কৰিছে। বৰ্তমান বাইদেউ পূৰা সংকটজনক অৱস্থাত আছে। চবে যাতে আশীৰ্বাদ কৰে বাইদেউ আকৌ আগৰ দৰে আমাৰ মাজত ভালকৈ ঘূৰি আহে বুলি। সেয়াই, মানুহৰ বিপদ কেতিয়া কেনেকৈ আহে আমি গমেই নাপাওঁ। আজিলৈ আহিছোঁ, বাই।